এভৰিৱান নমস্কাৰ আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ উভতিলোঁ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক নাইকা পিংক ফ্ৰাইডে সেলৰ পৰা কেইটামান মেকআপৰ প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ প্ৰডাক্টসমূহ মই কিমান ডিসকাউণ্টত পালোঁ কিমান প্ৰাইচত পালোঁ আৰু কি প্ৰডাক্ট গোটেইখিনি দেখুৱাম আৰু লগতে এটা এক্সপেন্সিভ মেকআপ ব্ৰেণ্ড বুলিয়ে ক'ব লাগিব যাৰ প্ৰডাক্ট মই খুব কম প্ৰাইচতে পালোঁ সেই প্ৰডাক্টটো মই আপোনালোকক ভিডিঅ'টোৰ মাজতে দেখুৱাম সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তেনেহ'লে আহক ভিডিঅ'টোলৈ যাওঁ প্ৰথমে মই আপোনালোকক পেকৰ প্ৰডাক্টছে দেখুৱাও বুলি ভাবিছোঁ কিছুমানে পিএসএ বুলিও কয় পেকৰ প্ৰডাক্টছবোৰ আপোনালোকে যদি যিকোনো দোকানত বা অনলাইন ৱেবছাইটত ল'বলৈ যায় তেতিয়াহ'লে সদায় লিখা দামতে তেওঁলোকে বিক্ৰী কৰে কিন্তু সেলত 10% ডিসকাউণ্ট দি আছিল প্ৰথমে দেখুৱাইছোঁ মই পেকৰ এইটো প্ৰেছ গ্লিটাৰ আইশ্যাডো এইটোৰ লিখা প্ৰাইচ আছিল 500 কিন্তু 450 ত পাইছোঁ মই এইটো মই বস্তুটো দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ এইটো হৈছে 20 লেমন টাৰ্ট শেড নাম্বাৰটো ইয়াৰ গোল্ডেন কালাৰ হয় কোনোবাই যদি গোল্ডেন কালাৰৰ গ্লিটাৰ আইশ্যাডো ল'ম বুলি ভাবিছে তেওঁলোকে এইটো ল'ব পাৰে তাৰ পিছত দেখুৱাইছোঁ পেকৰ গ্লিটাৰ প্ৰাইমাৰ এইটো হৈছে পেকৰ স্পাৰ্কলি ডিস্ট্ৰেকশন গ্লিটাৰ প্ৰাইমাৰ ইয়াৰ দামটো আছিল 595 মই পাইছোঁ 536 ত প্ৰডাক্টটো দেখুৱাইছোঁ কেনেকুৱা এইটো এনেকুৱা ধৰণৰ হয় এইটো কেনেকৈ ইউজ কৰে যেতিয়া আপোনালোকে এটা আই মেকআপ কৰিব আই মেকআপটো কৰি উঠি য'ত আপোনালোকে গ্লিটাৰ লগাম বুলি ভাবিছে তাত এই প্ৰাইমাৰটো এপ্লাই কৰিব কৰি পিনে তাৰ ওপৰত মই যে দেখুৱালোঁ এই গ্লিটাৰ আইশ্যাডোটো বা যিকোনো গ্লিটাৰে হওক আপোনালোকে এই প্ৰাইমাৰটো ইউজ কৰাৰ পিছত তাৰ ওপৰত গ্লিটাৰটো এনেদৰে লগাই দিব তাৰ পিছত সেই গ্লিটাৰখিনি আপোনালোকৰ ফল আউট নহয় এনে সাধাৰণতে আমি গ্লিটাৰ আইশ্যাডো লগালে কিছুমানৰ ফল আউট হয় তলত পৰে বা মেকআপখিনি বেয়া হৈ যায় এই প্ৰাইমাৰটো ইউজ কৰিলে আপোনালোকৰ হেনেকুৱা ধৰণৰ প্ৰবলেম নহব নেক্সট আহিছোঁ পেকৰ এইটো কন্টেক্ট লেন্স ইয়াৰ প্ৰাইচটো হৈছে 220 মই পাইছোঁ 176 ত এইটো হৈছে গ্ৰে কালাৰৰ খুলি দেখুৱাও এইটো হৈছে কন্টেক্ট লেন্স কালাৰটো হৈছে গ্ৰে এইটো হৈছে ওৱান টাইম ইউজৰ কাৰণে আপোনালোকে যদি এবাৰ এইটো পিন্ধে তেতিয়াহ'লে নেক্সট টাইম আৰু ইউজ নকৰিব আৰু এতিয়া মই আপোনালোকক সেই প্ৰডাক্টটো দেখুৱাইছোঁ যিটোৰ বিষয়ে মই আপোনালোকক ভিডিঅ'টোৰ মাজত দেখুৱাম বুলি কৈছিলোঁ সেইটো হৈছে এইটো গ্লোইশ বাই হুডা বিউটি লুমিনাছ প্ৰেছ পাউডাৰ এইটো হৈছে প্ৰডাক্টটো ইয়াৰ শেডটো হৈছে 04 লাইট মিডিয়াম ইয়াৰ প্ৰাইচটো আছিল 2900 50% ডিসকাউণ্টত আছিল তো 1450 আছিল প্ৰাইচটো কিন্তু কিবা এটা কুপন এপ্লাই কৰি মই আকৌ এক্সট্ৰা 10% ডিসকাউণ্ট পালোঁ আৰু লাষ্টত 1305 ৰুপিছত মই এই প্ৰডাক্টটো পাইছোঁ আৰু নেক্সট প্ৰডাক্টটো মই আপোনালোকক দেখুৱাইছোঁ সেইটো হৈছে ব্ৰনছন প্ৰফেশনেলৰ বিউটি ব্লেন্ডাৰ এইটো ইয়াৰ লিখা প্ৰাইচটো হৈছে 250 মই 100 ৰুপিছত পাইছোঁ বস্তুটো খুলি দেখুৱাইছোঁ এনেকুৱা ধৰণৰ হয় বিউটি ব্লেন্ডাৰটো পিংক কালাৰৰ ইউজ কৰি আপোনালোকক দেখুৱাম নেক্সট মই আকৌ সেম ব্ৰেণ্ডৰে তিনিটা আইলেছ অৰ্ডাৰ কৰিছিলোঁ এটা হৈছে 54 নম্বৰৰ আৰু দুটা সেম নম্বৰৰ অৰ্ডাৰ কৰিছোঁ 234 নম্বৰৰ এটো এটাত 150 ৰুপিস আছিল কিন্তু 85 ৰুপিসত পাইছোঁ পাৰ পিস আৰু লাষ্ট প্ৰডাক্ট হৈছে এইটো লেকমে 925 লিপষ্টিক এইটো হৈছে লিপষ্টিকটো এইটোৰ লিখা প্ৰাইচটো আছিল 700 কিন্তু মই এইটো 420 ৰুপিসত পাইছোঁ আৰু শেষত মই আপোনালোকক এটা টিপছ দিব বিচাৰোঁ যে আপোনালোকে যদি অনলাইন মেকআপ প্ৰডাক্ট কিনিম বুলি ভাবিছে তেনেহ'লে সদায় ডেসক্ৰিপচনত এক্সপায়াৰি ডেটটো চেক কৰি ল'ব আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক যি মেকআপ প্ৰডাক্ট দেখুৱালোঁ গোটেইখিনিৰে লিংক মই তলত ডেসক্ৰিপচন বক্সত দি দিম এনে ধৰণৰ মেকআপ ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আৰু মেকআপৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ